বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। নমস্কাৰ। বহুত দুখ লগা এটা ঘটনালৈ আপোনালোকৰ মাজত আনিলোঁ যে আপোনালোকে নিউজতে দেখি পাই আছা আৰু মই 2 দিন 3 দিন ধৰি 5 দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ, অলপ টাইম পোৱা নাছিলোঁ। এতিয়া মোক অনুৰোধ কৰিছে যে 4জন না 5জন মানুহক যে হত্যা কৰিলে কোম্পানীত বেংগলোৰত, কেনেকৈ হত্যা কৰিলে যে এজন নহয় 4জন মানুহক হত্যা কৰিছে ৰুমত কোম্পানীত। আৰু আমি ভাবিছোঁ এই হত্যা কৰা গৰাকীক এনেকুৱা এটা শাস্তি দিবলৈ লাগিব যে কি ঘটনাৰ লগত মানে কি জড়িত কৰি এই 4জন মানে হত্যা কৰিলে, এই 4জনক যে আমাৰ অসমৰ হিন্দু মানুহক এনেকৈ হত্যা কৰিব কেনেকৈ পাৰিলে সিহঁতে। মানে আমি শুনি থাকোঁ, এইটো ঘটনা লগ নহয়, আমি আগৰ পৰাই শুনি থাকোঁ যে আমাৰ অসমৰ মানুহবিলাকে যে কোম্পানীত কাম কৰিবলৈ গ'লে বহুত বিপদত পৰে। মানে বেলেগ জাতি মানুহে আমাৰ হিন্দু আমাৰ অসমৰ মানুহক এনেকুৱা এটা কৰি দিয়ে, কাকবা বেচি দিয়ে, কাকবা হত্যা কৰিলে, কাকবা এনেকৈ বেছি মানে ঘৰত আহিব নোৱাৰা কৰি দিয়ে। ঠিক তেনেদৰে মই ভাবিছোঁ বিহাৰৰ মানুহে আমাৰ অসমত যে কাম কৰি আছে, আমি অসমৰ মানুহ কেতিয়াবা বিহাৰী মানুহক মাৰ্ডাৰ কৰি পাইছেনে? কোনো পোৱা নাই। অসমৰ মানুহে সকলো মানুহক মৰম কৰে, কিন্তু আমি অসমৰ মানুহক সকলো মানুহে কিয় মৰম নকৰে? এইটো মই আচৰিত কথা ভাবোঁ যে আমি অসমৰ মানুহে বাহিৰত কাম কৰিবলৈ গ'লে মানে হত্যা বুলি কোৱাটো আমি শুনি থাকোঁ যে আমাৰ অসমৰ মানুহক হত্যা কৰিলে, ক'ৰবাত ট্ৰেইনত হত্যা কৰিলে, এইবিলাক আমি শুনি থাকোঁ যে অসমৰ মানুহে কেনেকৈ মৰম কৰে বেলেগ মানুহক, যে বেলেগ মানুহে অসমক কিয় মৰম কৰিব নোৱাৰে। আমি ভাবিছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে বাহিৰত কাম কৰাতকৈ আমি অসমতে কৰি খোৱাটো ভাল নেকি? যেনেকৈ নিজৰ জীৱনৰ কাৰণে অলপ ৰক্ষা পাব। আমি ভাবিছোঁ যে অসমত আৰু কোম্পানীও বেছি নাই চাগে ন, মানে অসমত অলপ প্ৰব্লেম। কিন্তু মই ভাবিছোঁ আৰু মই কৈছোঁ, বেয়া নাপাব, টকা কামাব জানিলে অসমতে ভাত আছে আৰু অসমতে কৰি যাব। আমি অসমত ইমান ভয় কৰিব লগা কথা নাই। আমাৰ অসমৰ মানুহে সকলোৱে মৰমীয়াল, সকলোৱে মৰম কৰে। যেনেকৈ বেলেগত বিহাৰ পাঞ্জাৱ এইবিলাকত মানে মৰম নকৰে দেই। এইবিলাক বেংগলোৰৰ এতিয়া যেনেকৈ আমি শুনিছোঁ মাৰ্ডাৰ কৰা, এইবিলাক মৰম কৰিব নোৱাৰে। সেইকাৰণে কৈছোঁ সকলোৱে ছেফ থাকক। কোম্পানীত থকা সকলোৱে বহুত ভয় খাই আছে। মোক কৈ আছে, দাদা মই বেংগলোৰত কাম কৰি আছোঁ, দাদা মই গুজৰাটত আছোঁ, মই কলকাতা আছোঁ, মই মুম্বাইত আছোঁ। বি ছেফ, বি কেয়াৰফুল, সদায় ছেফ থাকিব আৰু সদায় কেয়াৰ হৈ থাকিব দেই। মই কৈছোঁ বহুত ঘটনাটো বেলেগ হৈ আছে, আমাৰ অসমৰ মানুহক একদম মাৰি পেলাই আছে বেলেগ লোকে। সেইকাৰণে কৈছোঁ কোম্পানী থকা ভাই ভনী বাইদেউসকল, ভণ্টি দাদা, মই সকলোকে অনুৰোধ কৰিছোঁ ভাল থাকিব। আৰু মা দেউতাই এটকা 2 টকা কামাবলৈ আপোনালোকক কোম্পানীলৈ পঠুৱাই দিছে। আমি মা দেউতাক চাবলৈ, আমি নিজক লাইফ কেৰিয়াৰ কৰিবলৈ আমি কোম্পানীত কাম কৰিব যাওঁ। আমি ফাল্টু কৰিবতো নাযাওঁ, কাৰোবাৰ লগত হাই কাইজা পেচাল কৰিবতো নাযাওঁ। আমি মাক চাবলৈ বা মোৰ ফেমিলিক চাবলৈ আমি কি কৰে, এটকা 2 টকা কামাবলৈ কোম্পানীত যাওঁ। তেনেহ'লে আমি যদি মৰিব লগা হয়, মা দেউতাক কোনে পুহিব? মা দেউতাক কোনে চাব? ফেমিলিক কোনে চাব? এইটো বিৰাট মই ভাল লগা নাই। বহুত মই দুখ কৰি আছোঁ যে আমাৰ অসমৰ মানুহক যে বেলেগ মানুহে এনেকৈ হত্যা কৰে। ঠিক আছে, আমাৰ মামাই CM অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে কি ঘোষণা কৰিছে আপোনালোকে চাই ল'ব। আৰু মোৰ চেনেলত প্ৰথমবাৰ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এইটো ভিডিঅ' কিন্তু 100% আপোনালোকে শ্বেয়াৰ কৰি দিব দেই, যাতে কোম্পানীত থকা মানুহে এই ভিডিঅ'টো চাই অলপ কেয়াৰ কৰি থাকিব বা ছেভ কৰি থাকিব। কিন্তু শ্বেয়াৰ কৰি দিব আপোনালোকে ভিডিঅ'টো, ঠিক আছে? লাইক কৰি দিব ভিডিঅ'টো। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব দেই, ঠিক আছে? ভিডিঅ'টো চাই লোৱা। যুৱক আছিলে সেইকেইজন কৰ্মসূত্ৰে বেংগলোৰত আজি 3 মাহমান আগত গৈছিল। 3 মাহ হৈছে যোৱা। তাতে যোৱা কালি ৰহস্যজনকভাৱে বন্ধ কোঠাত মানে মৃত অৱস্থাত 4জন উদীয়মান যুৱক মৃত অৱস্থাত উদ্ধাৰ হৈছে। আৰু আমি অসম চৰকাৰ ইয়াৰ পৰাই দাবী জনাইছোঁ যে উপযুক্ত এটা তদন্ত হ'ব লাগে, ফৰেনচিক লেবৰেটৰীত হ'ব লাগে, পৰীক্ষা কৰিব লাগে। আৰু
ইয়ালৈ অনাৰ ব্যৱস্থাটো কৰিব লাগে। আৰু খুব দুখীয়া পৰিয়ালৰ যুৱক আছিলে, দুখীয়া ঘৰৰ, এতিয়া ঘৰখনৰ অৱস্থা নাজল নাথল অৱস্থা, তাৰ ওপৰতে নিৰ্ভৰ কৰি পিনি ঘৰখন পোহপাল দিছিলে। এতিয়া ঘৰখনৰ অৱস্থাও এতিয়া নাজল নাজল অৱস্থা, তাকে এতিয়া ঘৰখনৰ এতিয়া সান্তনা দিয়াৰ ভাষাও নাই আমাৰ এতিয়া। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা অসম চৰকাৰক আমি এইটো আবেদন কৰিম যে ঘৰখনত এটা সংস্থাপন দিয়াৰ ব্যৱস্থাও কৰা হওক, যাতে ঘৰখন চলিব পাৰে এটা সুস্থ এটা বাতাবৰণ সৃষ্টি হয়। তাৰ কাৰণে আমি আবেদন ৰাখিছোঁ। আৰু পৰৱৰ্তী দিনবিলাকত আমি এনেকুৱা বহিৰাজ্যত বহুত আমি শুনিছোঁ এনেকুৱা ধৰণে যুৱক যুৱতী মৰিছে বিভিন্ন কাৰণত, তাতে নিৰাপত্তা নোহোৱা হৈছে। গতিকে সেইবিলাক নিৰাপত্তাৰ ব্যৱস্থাও কৰিব লাগে আৰু অসমতে সংস্থাপন দিয়াৰ ব্যৱস্থাও কৰিব লাগে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাটো তদন্ত কৰিবলৈ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক নিৰ্দেশ দিছে। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশ্যনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম।